সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে। আজি মই আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ কচু আৰু কণ বিলাহীৰ পিটিকা। আহকচোন আৰম্ভ কৰোঁ। এই কচু পিটিকা কৰাৰ কাৰণে লৈছোঁ, এয়া অলপ কচু লৈছোঁ। এই আচলতে এনেকুৱা থুৰি, যিবিলাক কচু থুৰি এনেকুৱাবোৰ ল'লে বেছি ভাল হয়, কিন্তু মোৰ এনেকুৱা থুৰি এইকেইটালৈ পালোঁ বাৰী। বাকী এয়া লৈছোঁ অলপ ডাঙৰ আৰু কচুকেইটা, তেনেকুৱা থুৰি হ'লে বেছি ভাল। আৰু লৈছোঁ এয়া বিলাহী, এইখিনি কণ বিলাহী লৈছোঁ আৰু দুখিলা কলপাত। কলপাতকেইখিলা মই অকণমান গেছতে সেকি অলপমান লেৰেলাই লৈছোঁ। আপোনালোকৰ ৰ'দত দিও অলপ লেৰেলাই ল'ব পাৰে। এতিয়া প্ৰথমে আমি কচুখিনি এয়া মই ভালকৈ ধুই পেলাই থৈ দিছোঁ। এতিয়া মই কচুখিনি, এই ডাঙৰ কচুখিনি চুচখিনি এৰুৱাই ল'ম। আৰু এইকেইটালৈ এৰুৱাব নালাগে। এওঁচোন কেনেকৈ চুচবিলাক গুচাই চাওঁ। কচুডাল এনেকৈ ল'ব, লৈ এইটো এনেকৈ ধুই এনেকৈ পানী মই দেখা দিছোঁ। এয়া বহুতে জানে, যিসকলে নাজানে মই সেইবিলাকৰ কাৰণে দেখা দিছোঁ। আৰু এটা কাম কৰিব আপোনালোকে, কচু এই চুচ গুচোৱাৰ আগতে, কচু ধোৱাৰ আগতে হাতত অকণমান মিঠাতেল সানি ল'ব, কটাৰীখনটো অকণ মিঠাতেল সানি ল'ব। তেতিয়া নখজোৱা আৰু হাতখন কলা কলা নপৰে। হাতত কলা কলা হৈ যায় নহ'লে, আৰু কিছুমান কচুৱে খজুৱায়ো। সেইকাৰণে মই আপোনালোকক এই কথাটো জনাই থ'লোঁ। কিছুমানে ভয় কৰে কচু খাবলৈ খজুৱাই বুলি, কিন্তু এনেধৰণে ল'লে কেতিয়াও নখজুৱায়। এতিয়া মই ইয়াতে দুখিলা কলপাত লৈছোঁ। কলপাত দুখিলা এনেকৈ পাৰি ল'ম, ইখনৰ ওপৰত সিখন এনেকৈ পাৰি ল'ম, জাপি ল'ম। এনেকৈ জাপি লোৱাৰ পাছত কচুখিনি ইয়াতে আগতে এনেকৈ ধুই ল'ম। ইয়াতে দিম কণ বিলাহীকেইটা, ইয়াতে বিলাহীকেইটা দিম। বিলাহী কেইটামান বেছিকৈ দিব, অকণমান টেঙা হ'লে ভাল লাগে। বিলাহীকেইটা দি এইটো এতিয়া বাকি পেলাম, জাপি পেলাই এইফালৰ পৰা এনেকৈ আনিব, ইফালৰ পৰা আৰু ইফালৰ পৰা এনেকৈ দিব। তাৰপিছতে ইয়াৰ পাতকেইটা এনেকৈ কৰি এইফালেও আনিব, এনেকৈ টোপোলা হ'ল। আৰু এই কলগছৰ পাতৰ এই কলপাতগিলাচ দাঁতিটোত যেতিয়া থাকে যে এডোখৰ এৰুৱাই থৈছোঁ, এডোখৰে বান্ধিম। আপোনালোকে সূতা দিও বান্ধি ল'ব পাৰে। এনেকৈ কৰি এইটো ধুনীয়াকৈ গাঁঠি এটা দি বান্ধি ল'ম। ধুনীয়া এটা টোপোলা হৈ গ'ল। এইটো এতিয়া মই টেৱা এখন পাতি, গেছত টেৱা এখন পাতি পেলাই বহাম। এনেই জুই আঙঠা দি খাবলৈ বেছি সোৱাদ হয়, কিন্তু আমাৰ ইয়াতো জুই নাই। সেইকাৰণে মই এতিয়া গেছতে টেৱা এখন গৰম কৰি এইটো পাতত দিম, এইটো বহাই দিম। এতিয়া এই গেছৰ ওপৰত এনেকৈ টেৱাখন পাতি টোপোলাটো এনেকৈ বহাই দিব আৰু এখন ঢাকনিৰে ঢাকি দিব। মাজে সময়ে চাব যাতে তলফালে জ্বলি নাযায়। গেছটো একেবাৰে কমাই ৰাখিব। এই টোপোলাটো দিয়া মোৰ আধা ঘণ্টা হৈ গ'ল। এতিয়া 15 মিনিটমানৰ পাছত মই এবাৰ লুটিয়াই দিছিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ হৈ গৈছে। এতিয়া ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছত আমি পিটিকা বনাম। এই আমাৰ কচু টোপোলাটো ঠাণ্ডা হৈ গ'ল। এতিয়া আমি পিটিকা বনাম। প্ৰথমে আমি কাঠিটো খুলি লৈছোঁ, এতিয়া চাওঁ। এই আছোঁ কচু পাতত দিয়া
ৰ'ব ভালকৈ দেখাব পৰা নাই এয়া চব কি ধুনীয়াকৈ সিজি গ'ল এতিয়া আমি পিটিকা বনাম এয়া চব আমি এইখিনি এতিয়া পিটিকা বনাম মই আপোনালোকক আৰু এটা কথা জনাই থওঁ সকলোৰে ঘৰতো কলপাত নাই গতিকে আপোনালোকে এই এলুমিনিয়াম ফইল এই চব এলুমিনিয়াম ফইল ল'ব এই এলুমিনিয়াম ফইলতে আপোনালোকে কচু আৰু বিলাহীখিনি এনেকৈ মেৰিয়াই লৈ তেৱাত দি পেলাই এনেকৈ খাব পাৰে আৰু ধৰক কণ বিলাহীয়ে যে দিব লাগিব বুলি কথা নাই আপোনালোকে এইটো ডাঙৰ বিলাহীটো দি খাব পাৰে নেমু চেপিও খাব পাৰে কিন্তু কলপাতৰ সোৱাদটো বেছি টেষ্টি হয় আহক এতিয়া মই এই পিটিকাখিনি বনাওঁ এতিয়া মই ভাতকেইটা ভৰাই লওঁ এতিয়া কেঁচা পিঁয়াজ এই কেঁচা পিঁয়াজ মই কুটি লৈছোঁ মই কেঁচা পিঁয়াজো দিয়া নাই মই অকণমান দেৰি গৰম পানী পিঁয়াজটো উতলা গৰম পানী দি লৈছোঁ কাৰণ এতিয়া এই কৰোণা ভাইৰাছৰ কাৰণে ভয় লাগে কেঁচা পিঁয়াজ খাবলৈ যেন আপোনালোকে এনেকৈ এতিয়া যদি বৰ্তমান বনাই খায় পিঁয়াজটো অকণমান গৰম পানী দি খাব এই সময়ত কেঁচা বস্তু কেঁচা চালাড খোৱাৰ কথা নহয় এই মই পিঁয়াজটো অকণমান গৰম পানী দি থৈ দিছিলোঁ এতিয়া কাটি লৈছোঁ সৰু সৰুকৈ আৰু ইয়াতে দিওঁ নিমখ সোৱাদ অনুযায়ী নিমখ দিব আৰু দিওঁ এই দুটা জলকীয়া মিহিকৈ কাটি থৈছিলোঁ এই জলকীয়া দিম আপোনালোকে জ্বলা যেনে যি পৰিমাণত খায় তেনেকৈ ল'ব তাৰপাছত দিম অলপ নেমু অকণমান নেমু চেপি দিম খাবলৈ ভাল লাগিব আৰু শেষত দিম কেঁচা মিঠাতেলটোহে আকৌ বেছি সোৱাদটো পিটিকাখনৰ সোৱাদটো আনিব ইয়াতে অলপ কেঁচা মিঠাতেল দি এতিয়া ধুনীয়াকৈ এনেকৈ পিটিকি ল'ব মই চামুচ দি পিটিকিছোঁ আপোনালোকে হাতেদি ভালকৈ পিটিকি ল'ব তাৰপিছত আপুনি গৰম ভাত ঠাণ্ডা ভাত পঁইতা ভাত যোৱাৰ লগতে খাই তৃপ্তিৰে খাব পাৰিব মোৰ বৰ প্ৰিয় এই কচু পিটিকাখন এয়া আপোনালোকলৈ আগবঢ়ালোঁ কণ বিলাহী আৰু কচুৰ পিটিকা ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আজি যদি আপুনি নতুনকৈ চাইছে মোৰ ভিডিঅ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ